3টা মাহ আৰু 3টা ৰিজন আপোনালোকৰ ফিটনেছ জাৰ্ণি, ফেট লছ জাৰ্ণি আৰু ৱেইট লছ জাৰ্ণি ষ্টাৰ্ট কৰিবলৈ 2025ৰ কাৰণে ৱেইট কৰি থাকিব নালাগে। যদি আজিয়ে ষ্টাৰ্ট কৰে তেতিয়াহ'লে 2025 জানুৱাৰীলৈকে আপোনালোকে নিজতকৈও আগবাঢ়ি থাকিব আৰু আপোনালোকে নিউ ইয়েৰ নিউ মি নহয়, আপোনালোকে আগতেই নিউ মি হৈ যাব। আপোনালোকৰ যদি ফেভৰেট কাপোৰ ফিট অহা নাই তেতিয়াহ'লে 3 মাহৰ পিছত আপোনালোকৰ কাপোৰ ফিট হৈ যাব আৰু আপুনি লাগিব ফেবুলাছ। আৰু আপোনালোকে 3 মাহৰ পিছত হেল্ডি, কনফিডেণ্ট, ষ্ট্ৰং ফিল কৰিব। এতিয়া কিহৰ ৱেইট কৰি আছে ষ্টাৰ্ট কৰক।